হেল্ল' নমস্কাৰ, গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু আজি আমি ছিকিম গেংটক টাটা বাই বাই দিলোঁ। বহুত দুখ লগা কথা, ইমান টাইম তাতে থাকিলোঁ, ঘূৰিলোঁ, কিন্তু যিকোনো সময় ঘৰত ঘূৰা টাইমতহে বেছি বেয়া লাগে। আৰু এইফালে আমাৰ গ্ৰুপ কেইটা চবেই মানে ঘৰত যোৱাৰ আগে আগে তামাম ইফালে ফটোশ্বুট চলি আছে। আৰু এনেওতো আৰু যাবই লাগিব ঘৰত, তো যিমান পাৰে চবেই উঠাই ল খুচিৰ মতে ফটো। আৰু এইফালে আছে আমাৰ বিক্ৰম দাদা। তো বিক্ৰম দাদাই আমাক ল'ব গৈছিল ফাৰ্ষ্ট দিন, আৰু এইকেইদিনো ইয়াৰ লগতে ফুৰিলোঁ, বহুত ভাল লাগিল, ঘূৰি ফুৰি বহুত ভাল হয়। আৰু আজি আমাক থ'ব গৈ আছে, তো বহুত বেয়া লাগি আছে, ইয়াক আজি বিদায় দিব লাগিব, উপায় নাই, আকৌ লগ পাম ইফালে ফুৰিব আহিলে। तो बहुत बुरा लग रहा है, आज हम आपको छोड़ने वाला है। हम एक ही बात कहना चाहते हैं, दूर जाके भी मुझसे हाँ तुम मेरी यादों में कभी अलविदा ना कहना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। थैंक यू सो मच। তো দাদা একদম মানে মনৰ পৰা একদম চাপ, একদম ভাল, মানে একদম যিকোনো সময়ত এনজয় কৰি থাকে, সদায় মুখত হাঁহি ধেমালি, মানে যোৱা টাইমতো অহা টাইমতো, তো কেনেকুৱা টাইম গুচি গ'ল একেবাৰে গমেই নাপালোঁ। আৰু তো এতিয়া চলো আকৌ বেক টু হোম। আহি 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 আকৌ সমান জেগাত আহি পালে, একদম প্লেন জেগাত, পাহাৰীয়া এৰিয়াৰ পৰা। আৰু এইফালে আহিলে বাপৰে ইমান গৰম, ক'বই নালাগে, একদম কপালৰ ঘাম ওলাই গৈছে ইফালে অহাৰ লগে লগে। আৰু আহি পালোঁ আমি শিলিগুৰি ষ্টেচন, আকৌ ইয়াতে ট্ৰেইন উঠিব লাগিব। আৰু এইফালে আমাৰ বেগ কেইটা এতিয়া নামাই লওঁ। এতিয়া বিক্ৰম দাদাক বাই দিয়াৰ সময় আহিল, এতিয়া বেয়া লাগি আছে বহুত। ইয়াত আমি আকৌ বাই দেने का टाइम आ गया, बुरा लग रहा है बहुत। बुरा लग रहा है, हमारा भी आंसू आ रहा है। परदेसी परदेसी जाना नहीं, मुझे छोड़ के, मुझे छोड़ के। आंसू आ रहा है। तो गाड़ी फिर मिलेंगे, सिक्किम में जाऊंगा, आपको मिलूंगा, एक साथ घूमेंगे, ठीक है। गाड़ी के बारे में कुछ बोलो। हाँ, और ये है हमारा विक्रम भाई का गाड़ी। तो आप लोग आइए, इस गाड़ी में आराम से एंजॉय कीजिए, घूमिए। ये है हमारा विक्रम भाई का नंबर प्लेट SK01TA1160। ये है अपना विक्रम भाई का गाड़ी। तो आप लोग भी आइए और घूमिए इधर आराम से। ओके, बाय बाय। हाँ ठीक है, मिस एवरीवन। আহি পাল আমাৰ ট্ৰেইন, আৰু এতিয়া ডাইৰেক্ট চলো শিলিগুৰি ষ্টেচন টু গোৱালপাৰা। চলো। তো গাইছ, আৰু এতিয়া আমি আহি পালোঁ আলিপুৰ দুৱাৰ, আৰু ট্ৰেইন উঠি ভাগৰ লাগছে, তো ইয়াত অলপ ৰখি দিলোঁ। ইয়াতে ট্ৰেইনকেইটা আমাৰ ৰখি আছে, অলপ পিছত আকৌ যাব লাগিব, এতিয়াও 4-5 ঘণ্টা।
আন্ধাৰো হ'ল আৰু বঙাইগাঁও ষ্টেচন পালোঁ আৰু লাহে লাহে আমাৰ গোৱালপাৰা পামেই আৰু তো গাইজ ফাইনেলি আহি পালোঁ আমাৰ গোৱালপাৰা ৰেল ষ্টেচন তো এইফালে সকলোকে বাই বাই আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক ছাবস্ক্ৰাইব কৰি দিব আমাৰ ছিকিম ৰাইড খতম আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ' আকৌ এবাৰ চবকে আৰু এইফালে বাইদেউ গুড নাইট